Daddy. কিহৰ পাৰ্টি? ক'ত আহিছা? I wanted this love to survive. Now when I look in your heart. Hello guys, welcome to my YouTube channel. আজি মই গৈ আছোঁ ধেমাজিতে নতুনকৈ ওপেনিং কৰা এখন ৰেষ্টুৰেণ্টলৈ আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ডাবলেণ্ড আৰু আজি ডাবলেণ্ডত ডিনাৰ কৰিব গৈ আছোঁ। চ' ভাবিলোঁ আপোনালোককো ডাবলেণ্ড নতুনকৈ যিখন ওপেনিং কৰিছে ৰেষ্টুৰেণ্টখন দেখাওঁ আৰু তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ডাবলেণ্ড ৰেষ্টুৰেণ্টখন আপোনাৰ ধেমাজিৰ পৰা যদি আপুনি জোনাই ছাইডৰ পৰা বা চিলাপথাৰ ছাইডৰ পৰা যদি আহে লেফ্ট ছাইডে পাব। ইয়াতে ওচৰতে য়ামাহা ডিলাৰ এটা আছে আৰু যদি আপোনালোকে লখিমপুৰ ছাইডৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইডে পাব। আৰু আমি এতিয়া পালোহিয়ে ডাবলেণ্ড। এইখন চাওক। ক'লৈ আহিছা? কি কৰিব আহিছা আজি ডাবলেণ্ডত? কিহৰ পাৰ্টি? কিহৰ পাৰ্টি? কিহৰ পাৰ্টি? কিহৰ পাৰ্টি? আৰু ইয়াৰ পৰা ওপৰলৈ উঠি যাব লাগিব এইটো। ঠিকেই ক'ত আহিছা? কৈ যাবা? ভাত খাম। কি আছে? মাছ মাংস মটন আছে, চিকেন আছে, ফিছ আছে না? কি আছে? আৰু ভিতৰখন কি সুন্দৰকৈ সজাইছে চাওক, লাইটিঙৰ ষ্টাইলটো চাওক। আৰু এয়া দেখিছে আপোনালোকে। আৰু ইয়াতো আপোনাৰ যিটো ৰেষ্টুৰেণ্টৰ কিটচেনটো বাহিৰৰ পৰা দেখি থাকি আৰু এনেকুৱা এখন ৰেষ্টুৰেণ্ট মই আগতে মংগলদৈ যাওঁতে পাইছিলোঁ য'ত কিটচেনটো দেখি থাকি। আৰু এই ৰেষ্টুৰেণ্টখনৰ যিজন অ'নাৰ তেওঁ এজন নিজে আৰ্কিটেক্সাৰ হয় আৰু বহুত সুন্দৰকৈ তেওঁ ডেক'ৰেট কৰিছে। আৰু আপোনালোকে এইখিনি যিখিনি দেখি আছে এইখিনি কমপ্লিট বাঁহেৰে বনোৱা আৰু বাঁহেৰে বনাই কিমান সুন্দৰকৈ বনাইছে চাওক, দেখি কিমান ভাল লাগিছে। আৰু এইটো বাঁহটো হয়তো বিজুলী বাঁহ হ'ব, যদি বেলেগ বাঁহ মই নাজানো, কিন্তু বিজুলী বাঁহৰ দৰে লাগিছে। ডাঙৰ বাঁহো আছে আৰু বাঁহেৰে কিমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে চাওক। ভণ্টি গেবি দি দিওঁ। আৰু ভিতৰলৈ এটা চেলফি জোন ষ্টাইলত এটা বনাইছে চাওক। ডাবলেণ্ডৰ যিটো নাম সেইটো পিকচাৰ আঁকিছে আৰু ইয়াত আপোনালোকে চেলফি মাৰিব পাৰিব, ফটো মাৰিব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাইছে তেন্তে পেজটো ফ'ল' কৰি দিব। বাই বাই।